এই নৃত্যক কি বুলিব লম্ফজম্ফ নৃত্য বুলিলে অত্যুক্তি নিশ্চয় নহয় শিল্পী কেইগৰাকীৰ ক্ষেত্ৰত নাচফালা শব্দটো খাপ নোখোৱা নহয় চাগে মৰিগাঁও ৰাজপথত ৰাইজে চোৱাৰ সুবিধা পালে এই নৃত্য তিৱা জনগোষ্ঠীৰ গীত আৰু বিহুসুৰীয়া গীতৰ সুৰ তালত এনেদৰে জঁপিয়ালে যুৱতীয়ে কোৰিঅগ্ৰাফাৰ নাচফালা পিছে কোনো নহয় নাচৰ তালত পতাকা উৰুৱাই দিছে ভাগ্যে এওঁলোকৰ হাতত দেশবাসীৰ সন্মানীয় পতাকাখন নাই মন কৰক তেওঁলোকৰ পতাকা আৰু পৰিহিত বস্ত্ৰলৈ স্পাইচ নামৰ এটা মোবাইল কোম্পানীৰ বিজ্ঞাপন এয়া গ্ৰাহকক আকৰ্ষিত কৰিবলৈ ৰাজপথত লম্ফজম্ফ নৃত্য প্ৰদৰ্শন কৰাত আপত্তি নাই এওঁলোকৰ কিন্তু এটা জনগোষ্ঠীৰ সুৰ তাল ব্যৱহাৰেৰে কৃষ্টিক অপমান কৰাৰ অধিকাৰ স্পাইচক কোনে দিলে মোবাইলৰ বিজ্ঞাপনৰ নামত এনেদৰে জাতীয় সংস্কৃতিক অপমান কৰাৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি বাৰে বাৰে একাংশ বনিয়াই অসমৰ কৃষ্টি সংস্কৃতিক অপমান কৰাত এতিয়া ক্ষোভিত হৈছে সচেতন ৰাইজ স্পাইচে ক্ষমা নিবিচাৰিলে মধ্য অসমত কোম্পানীটোৰ ব্যৱসায় বন্ধ কৰাৰ হুংকাৰ দিলে তিৱা জাতীয় সংগঠনে তেওঁলোকে তিৱা ৰাইজৰ ওচৰত ক্ষমা নোখোজে আমি তিৱা ছাত্ৰ সন্থা হিচাপে স্পাইচ কোম্পানীক আমি লিখিত ঘোষণা যাতে মধ্য অসমত বিক্ৰী কৰিব নোৱাৰে আমি তেনে এটা ব্যৱস্থা সিদ্ধান্ত ল'বৰ কাৰণে বাধ্য হ'ম যে অপসংস্কৃতি যিসকলে আজি অসমত ঢালিব বিচাৰিছে প্ৰচাৰ কৰিব বিচাৰিছে জাতিটোৰ সত্তাক খিলঞ্জীয়াসকলৰ যি ভূমিপুত্ৰসকলৰ যি অস্তিত্ব বা যি সংস্কৃতি কলাকৃষ্টি এইবোৰক যদি যিসকলে ধ্বংস কৰিব বিচাৰিছে তেওঁলোকক আমি সকীয়াই দিছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমি আজি এটা কেছ ৰুজু কৰিছোঁ মৰিগাঁও সদৰ থানাত তিৱা জনগোষ্ঠীৰ লগতে আমি কোচ-ৰাজবংশী জনগোষ্ঠীও আমি এই ঘটনাটো দেখি মৰ্মাহত হৈছোঁ আৰু আমি ধিক্কাৰ দিছোঁ এই নৃত্যৰ দ্বাৰা তেওঁলোকে আমাৰ জাতিটোক সম্পূৰ্ণ অপমান কৰিছে মৰিগাঁৱৰ পৰা মানৱেন্দ্ৰ দেৱনাথ প্ৰতিদিন টাইম